আমি মাজে মাজে সদায় বিজেপি অহাৰ পিছত য'ত বিজেপিয়ে কৈছিলে কাৰাপশ্যন ফ্ৰী চৰকাৰ ৰাইজক দিম বুলি কৈছিলে, কিন্তু আমি গম পাইছোঁ বিজেপি অহাৰ পিছত দুৰ্নীতি বাহিৰে একো নাই। যে না খাওঁগা না খানি দুংগা, সবকা সাথ সবকা বিকাশ বুলি কৈ থকা চৰকাৰটো আজি আমি দেখি পাইছোঁ। মাজে মাজে গুৱাহাটীয়ে হওক, ইয়াত কাৰ্বি আংলঙে হওক, আমাৰ স্পোক পাৰ্চনসকলে আমাৰ আজি মোৰ লগতে আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অশোক তেৰণ ডাঙৰীয়াও আছে, আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু ইয়াত ব্লক মণ্ডল সকলো আছে, যে আমি কৰিবলৈ বাধ্য যে ইমান দুৰ্নীতি হৈছে। খালি একটা ডিপাৰ্টমেণ্টত নহয়, আমি সদায় ফৰেষ্টত, 4 লাইনত, বৰ্ডাৰত, নানা ধৰণৰ যিমানটো ডিপাৰ্টমেণ্ট আছে আমি সদায় কৈ আহিছোঁ। কিন্তু এতিয়া আমি আৰু গম পাইছোঁ যে কংগ্ৰেছৰ সময়ত যিটো নেশ্যনেল ৰুৰেল ড্ৰিংকিং ৱাটাৰ প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো 2030 ভিতৰত কংগ্ৰেছে এইটো প্ৰতিশ্ৰুতি আছিলে এটা মিছন হিচাপে যে প্ৰত্যেকটো ঘৰত ভাল পানী খোৱা যোগান দিম বুলি। কিন্তু সেই আঁচনিটো বিজেপিয়ে নাম সলাই পেলাইছে যে জল জীৱন মিছন। এই জল জীৱন মিছনটো আমি এতিয়া দেখি পাইছে যে সেই মিছনটো নহয়, খালি সেইটো একটা কাৰাপশ্যনৰ একটা ব্যৱস্থা কৰি পেলাইছে। আগত যিটো কংগ্ৰেছ সময়ত যিটো কাম কৰি গৈছে, এই কাম কৰা যি পানী দি আছিলে সেইবিলাকত খালি যে পাইপ কিছুমান লগাই দিছে, সিহঁতি নামটো সলাই দিছে। সেইটো কাৰণে এইটো খালি এক্সটেনশ্যন কৰিছে, কিন্তু নামটো সিহঁতিয়ে এতিয়া লৈ আছে, কিন্তু ইয়াত কাম একো হোৱা নাই। আমাৰ তাত তথ্য আছে, আমি এনেই কোৱা নাই। সেইবিলাক তথ্য যিমান জেগাত আছে আমাৰ মানুহ গৈ হিচাপ লৈছে। ইয়াত আৰু বহুত আহিবলগীয়া আছে, য'ত য'ত ফেলাৰ হৈছে, য'ত য'ত কাম হোৱা নাই। আৰু আটাইতকৈ বেয়া লগাটো কি হৈছে, কাম নোহোৱাটো বাদ দিয়ক, ৰাইজক পানী দিম বুলি দিব পৰা নাই, সেইটো বেলেগ কথা। কিন্তু অন্যায় কৰিছে আমাৰ কণ্ট্ৰেক্টাৰসকলে, যিটো ব্যৱসায় কৰিছে, যিসকলক কণ্ট্ৰেক্ট দিছে সেইসকলক আজিলৈকে পে'মেণ্ট পৰ্যন্ত একো নাই। মানুহে টকা পইচা নাই, মানুহে কাৰোবাৰ পৰা ধাৰ লৈছে, ক'ৰবাৰ পৰা লোন লৈছে, সেইবিলাক কাম যে যাতে যেন ৰাইজে পানী পাওক বুলি, কিন্তু সেই ধৰণত কামটো হোৱা নাই। এতিয়া জনসাধাৰণ নোপোৱা আগত লগতে কণ্ট্ৰেক্টাৰকেইটা চাফাৰ কৰিছে, এতিয়া ঘৰত ইহঁতি চলিব নোৱাৰা অৱস্থা হৈছে। সেইটো কাৰণে পানীৰ যোগান যিটো দিবলগীয়া সেই মিছনটো আপোনালোকে সম্পূৰ্ণ কৰক। লগতে আমি অনুৰোধ কৰিছোঁ যে যিসকলক কণ্ট্ৰেক্টাৰক পে'মেণ্ট দিয়া নাই, সেইবিলাক পে'মেণ্টটো আপোনালোকে খোলক আৰু পে'মেণ্ট দিয়ক। সেইটো আমাৰ অনুৰোধ। আমি আজি আৰম্ভ কৰিছোঁ লাংবুকু তিনিআলিৰ পৰা আমি সেই মাঞ্জা ব্লকৰ আগতলৈকে আমি জনসাধাৰণ ৰাইজক যে কংগ্ৰেছে যে সেইটো ফাইট কৰি আছে কাৰাপশ্যন এগেইনষ্টক, সেইটো জনাবৰ কাৰণে আমি তাৰ পৰা প্ৰয়োজন আহি ইয়াতে আমি সমাপ্ত কৰিছোঁ। আজি মাত্ৰ 1-1.5 ঘণ্টাৰ প্ৰগ্ৰাম হয়, সেইটোৱে যাতে যেন সেই সকলো বাৰ্তাটো জনসাধাৰণ ৰাইজক গৈ পায়, সেইটোৱে আমাৰ আজি মেইন উদ্দেশ্য আৰু আমাৰ প্ৰগ্ৰামটো। আমাৰ ইয়াৰ লগতে আজি আমাৰ যিটো সেইটো প্ৰগ্ৰামটো লৈছোঁ, জল জীৱন মিছনৰ যিটো আমি কাৰাপশ্যন এগেইনষ্ট, সেইটো কৰাৰ লগতে আমাৰ এতিয়া ৰাইজৰ চৰকাৰ যিটো প্ৰগ্ৰাম আছে, আজি গধূলিৰ পৰা যে আমাৰ একটা ডাঙৰ টিম আহিছে আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা। ৰিপুণ বৰা ছাৰসকলে আহিব, মীৰা বাইদেউসকলে আহিব, যে এইবাৰ যিটো কংগ্ৰেছ চৰকাৰ যিটো 2026ত আমি কংগ্ৰেছ হিচাপে আমি চৰকাৰ নবনোৱাৰ আগতে ৰাইজে কি বিচাৰিছে, ৰাইজক কি লাগে, ৰাইজৰ মতে ৰাইজৰ মতামত লৈ কংগ্ৰেছে অহা 2026ত চৰকাৰ চলাবলৈ সেইটো সিদ্ধান্ত লৈছে, আৰু কংগ্ৰেছে জনসাধাৰণ লৈয়ে চৰকাৰ চলাব। সেইটোৱে আমাৰ প্ৰগ্ৰাম। ইয়াৰ পিছত আৰু আমাৰ টিম আহি আছে আসামৰ পৰা, সেইটোৱে আছে। আজি যিটো আপোনালোকে কৰিছে প্ৰটেষ্ট, সেইটো এগেইনষ্ট কাউন্সিল হ'ব নে এগেইনষ্ট বিজেপি গভৰ্ণমেণ্ট নে এগেইনষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট? এইটো যিটো নেশ্যনেল JMM জল জীৱন মিছনটো, সেইটোতো মোদীৰ ড্ৰিম আছিলে। মোদীৰ ড্ৰিম মানে ইয়াত কাম নোহোৱা মানে আমি যিটো সেইটোতো খালি ইয়াত নহয়, অল আছামতে এইটো আমি এতিয়া প্ৰটেষ্ট কৰি আছোঁ, বেলেগ বেলেগ আমাৰ কংগ্ৰেছ ব্লক আণ্ডাৰত। আৰু সেই ব্লক আণ্ডাৰতে প্ৰত্যেকটো জিলাত কাৰ্বি আংলঙৰ সেইটো আমি যোৱাকালিৰ পৰা আজি সেইটো প্ৰগ্ৰাম সমাপ্ত কৰিছোঁ। আজিও খালি ইয়াত নহয়, যোৱাকালি আমাৰ হাড়ঘাট হৈছে, নিলীপ হৈছে, যোৱাকালি আৰু বোকাজানত হৈছে, আৰু লাংচু মিপি হৈছে, আজিও চামি লাংচু হৈছে, ইয়াত লুম্বাজঙত হৈছে, সেইটোৱে ৰংমংগৈ আজি হৈ আছে। প্ৰত্যেকটো জিলাত, প্ৰত্যেকটো ব্লক আণ্ডাৰত, প্ৰত্যেকটো মণ্ডল কংগ্ৰেছ আণ্ডাৰত এইটো সকলো ৰাইজে ওলাই আহি এইটো প্ৰতিবাদ কৰি আছে। আপুনি যে ক'লে অলপ সময় আগত বিল নিদিয়া কথাটো, সেইটো বিল নিদিয়াটো অকল কাৰ্বি আংলঙত দেখা গৈছে নে অসমত নে পুৰা সমগ্ৰ ভাৰতত? অসমতেতো কমপ্লিট ফেইলিয়াৰ্ছ হয়,
আৰু এইটোতো খালি ইয়াত বুলি নহয়, এইটো JMMটো মোদীৰ মিছন, যিটো মিছন হয় এইটো, সেইটো কাৰণে এইটোতো অল অভাৰ ইণ্ডিয়া, অল অভাৰ আছাম, কাৰ্বি আংলংটো আটাইতকৈ বেয়া হৈছে এইটো, কাম নকৰি সেইবিলাক পইচা কিহত ব্যৱহাৰ কৰিছে সকলো ৰাইজৰ পৰা লুকাই থকা নাই। তুলিৰাম ৰংহাঙে ক'ত পৰা পইচা পাইছে, ডেইলি জইনিং কৰাই আছে। তাৰ যিটো আদিৰ যুগৰ পৰা নানা বুঢ়া টাইমৰ পৰা দেউতাসকলে পইচাটো ৰাখি যোৱা নাই, কিন্তু ডেইলি প্ৰগ্ৰাম কিমান লাখ লাখ ক্ৰ'ৰ টকা গৈ আছে। সেইবিলাক টকা ক'ৰ পৰা আহিছে? এই জল জীৱনৰ মিছনৰ পইচা, এই ফৰেষ্টৰ চুৰ কৰা পইচা, এই PWDৰ যিটো চুৰ কৰা পইচা, ফৰেষ্টৰ যে 290 crores যিটো আমি আগৰ পৰা যে কৈ আছিলোঁ, ইয়াৰ লগতে কি হ'ল যে এতিয়া ৰিচেণ্টলি 35,000 crores অলৰেডি পইচা ফৰেষ্টৰ আৰু উঠাইছে। তাৰমানে 290 crores পৰা এতিয়া 300 crores অলৰেডি পাৰ হৈছে। ইয়াৰ লগতে ফৰেষ্টৰ যিটো কেলেংকাৰী, কয়লা চুৰ, যিমানটো চেণ্ডিকেটৰ পইচা দি জইনিং কৰাই আছে, এই জল জীৱন মিছন পইচাও এই জইনিং প্ৰগ্ৰামত লগাই আছে।